নমস্কাৰ বন্ধুসকল, এতিয়া বাইছে 9 বাইছে ৰাতিপুৱা। তো আজি মানে আমি গৈ আছোঁ খানাপাৰা পশু চিকিৎসালয়, লগতে কলেজ এণ্ড হস্পিটেল। তাত মানে গৈ আছোঁ এইটো কাৰণে যে আমাৰ গুচি অলপ বেমাৰ হৈ আছে। তো যোৱা পৰহি গৈছিলোঁ, মানে তাত ব্লগ কৰিব নোৱাৰিলোঁ। এইটো কাৰণে মানে বহুত ভিৰ আছিলে তাত, সেইকাৰণে মানে অলপ প্ৰব্লেম হ'ল। তো আজি ভাবিছোঁ আজি ব্লগ এটা কৰিম। আজি আমাৰ লগত গৈ আছে কৌস্তভ, তাৰপিছত যাব অপূৰ্বদা অটোত যাম আমি। তো মই মাজতে ভিডিঅ' দিব পৰা নাছিলোঁ, এইটো কাৰণে মানে মোৰ অলপ বেক শ্বল্ডাৰ পেইন হৈ আছিলে। তো সেইকাৰণে মানে মাজতে বহুত দিন মানে ৰৈ গৈছিলোঁ, মই ছানডে থাৰ্চডে এনেকৈ ৰৈ গৈছিলোঁ। তো এতিয়াৰ পৰা ভিডিঅ' পাব আপোনালোকে। আজি ভিডিঅ'টো স্কিপ নকৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লগতে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব। আৰু এই আমাৰ গুচি লগতে কৌস্তভ আছে। তো কৌস্তভক দেখাব মানা কৰিছে, নেটে খুৱাব বাৰু। মাছখন খুলি দিয়ক। এতিয়াতো যাব নোৱাৰা তই। তো অপূৰ্বদা নামি গ'ল কৌস্তভৰ কাৰণে মাস্ক আনিব। তো কৌস্তভে মাস্ক আনিব পাহৰিছিলে, সেইবাবে ই ভুকি আছে অলপ। তো বন্ধুসকল, আমি আহি ভেটেনাৰী ভিতৰ পালোঁ। তো ইয়াতে বহি আছোঁ। ইয়াতে অপূৰ্বদা গৈছে টোকন দিছে, টোকন চিষ্টেম হয় ইয়াতে, যাৰ যিমান নাম্বাৰিং হয়। তো নাম্বাৰ আমাৰ আছে 16ত, এতিয়া হৈ আছে 50 আৰু বেছি নাই। তো সেইবাবে আমি অলপ ৰখি আছোঁ, ইয়াতে ৰখি দিওঁ। আমাৰ কুচি বহি আছে, এইটো বিকল হয় চাগে, এইটো বিকলে হয়। অলপ ফুকে ইয়াতে, কিন্তু বেলেগ কুকুৰে মানে ইমান হাল্লা কৰা নাই, য'ত নেকি আমাৰ গুচিয়ে হাল্লা কৰি আছে। এইটো হয়, এটা আহি আছে, এইটো পিটবুল। ইয়াতে কিন্তু থাকি বহুত ধুনীয়া লাগে, বিভিন্ন প্ৰজাতিৰ মানে কুকুৰ দেখা হয়। সেইটো জাৰ্মান শ্বেফাৰ্ড এণ্ড লাব্ৰা, এইটো আপোনাৰ পিটবুল নেকি। তো এইখিনি এনেকুৱা আৰু ধুনীয়াকৈ কিন্তু গোটেইকেইটা বহি আছে। আমাৰ গুচি অলপ হাল্লা কৰি আছে। তো আমাৰ ৰিপৰ্টটো দেখাব গৈছে অপূৰ্বদা। ৰিপৰ্টটো দেখাই অহাৰ পিছতে গম পাম কি হৈছে ইয়াৰ। ইমানে সকলো ডক্টৰ নাৰ্ছক মানে চুব নিদিয়ে, এতিয়া ভুকিব ধৰিলে, এইটোৱে সমস্যা হৈ গ'ল অলপ। তো ফাইনেলি আমি উঠাই মানে মেলাই তাক চিকিৎসা কৰালোঁ অলপ। এতিয়া ৱেইট জুখিলে, এটা পৰীক্ষা কৰিলে, আকৌ অহাকালি বা 10 দিন পিছত দেখাব লাগিব। অহাকালি ৰিপৰ্টটো ল'ব দিছে। তো এতিয়াতো ঠিকে আছে, বাহিৰত কৌস্তভৰ লগত বহি আছে। এতিয়া ইয়াৰ ভয় নাই, কিন্তু মানে ভিতৰত গ'লে ভয় আহিছে। তো বন্ধুসকল, এইখন আহি আপোনাৰ খানাপাৰাত অৱস্থিত মানে ডাঙৰ হস্পিটেল, পশু হস্পিটেল, লগতে কলেজ। তো এতিয়া আমাৰ হাতত অলপ টাইম আছে। অপূৰ্বদা তাত গৈছে ক্লিনিকৰ একাউণ্টছত, কিবা পইচা দিব গৈছে নেকি। তো আমাৰ হাতত অলপ টাইম আছে, যিহেতু আমি ভিতৰত কুকুৰ আছে কেইটামান, সেইকেইটা আমি যদি পাৰ্মিশ্যন দিয়ে চাই আহোঁ এবাৰ। কিন্তু এইটো অলপ ডেঞ্জাৰাছ বুলি কৈছে, তো তথাপিতো এবাৰ চাবলৈ চেষ্টা কৰিম। হয় হয়, এইবোৰ মানে কিহৰ কাৰণে ৰখা? এইটো কিহৰ কাৰণে ৰখা হয়? এইটো আপোনাৰ কেছত মানে দাদাজনে অলপ মোক বুজাই দিলে ইয়াতে কুকুৰবোৰ কিহৰ কাৰণে ৰখা হয়। বন্ধুসকল, ইয়াত এটা ভাল সুবিধা দি আছে দাদাজনে কোৱা মতে। মানে ইয়াতে যদি আপুনি মানে ঘৰৰ পৰা ক'ৰবাত গৈ আছে বাহিৰত কেইদিনমানৰ কাৰণে ফুৰিব হওক বা কিবা বিশেষ দৰকাৰ হওক, তেতিয়া আপুনি কুকুৰটো ইয়াতে থ'ব পাৰে। আপোনাৰ নিজৰ পোহনীয়া কুকুৰটো ইয়াতে থ'ব পাৰে, এওঁলোকে চোৱা চিতা কৰিব। লগতে যিখিনি কেয়াৰ লয় আপোনালোকে এওঁলোকে ল'ব। আৰু যদি কিবা কাৰণত আপোনাৰ বেমাৰ হৈছে কুকুৰটোৰ, আপুনি আনিবলৈ কষ্ট পাইছে বা আপুনি দূৰৰ হয়, তো ইয়াতে কুকুৰটো থৈ যাব পাৰে। তো ভাল সুবিধা এটা কৰি দিছে এওঁলোকে, তো ভাল লাগিছে চাই। তো দাদাজনে কৈছে আৰু এদিন মাতিছে ভিডিঅ' বনাবলৈ। তো থেংক ইউ। তো বন্ধুসকল, আমাৰ আজিৰ পৰ্যায়বোৰ হৈ গ'ল। তো এতিয়া আমি যাওঁ, গৈ পেলাই আপোনাৰ পেট শ্বপ সোমাওঁ। মানে তাত বেল্ট এডাল ল'ব লাগে, ই কামুৰি পেলাই ছিঙি দিলে যোৱাকালি, তো সেইকাৰণে নতুন বেল্ট এডাল ল'ব লাগে। তো ফাইনেলি পেট শ্বপ পাই গ'লোঁ ফাইনেলি। সেইটো আমাৰ অপূৰ্বদা। তো অলপ ষ্ট্ৰং বেল্ট ল'ব লাগিব, যিহেতু কামুৰি ছিঙি দিয়ে। মানে অহা ভিডিঅ'খিনি দেখুওৱা নাই, এইবাবে আপোনালোক ব'ৰ হৈ যাব। তো এটা ৰাস্তাকেনো কিমানবাৰ দেখুৱাই থাকিম, সেইবাবে মানে মেইনখিনি দেখুৱাইছোঁ। আৰু মানে এতিয়া ফাইনেলি ঘৰ পাই গ'লোঁ। তো এতিয়া ই ৰেষ্ট ল'ব অলপ, দিনটো ফুকিছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে, যিসকলে মানে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক। আৰু এইখিনিয়ে ক'ম। তো চেষ্টা কৰিম ভিডিঅ' দি থাকিবলৈ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে কেতিয়াবা অলপ মানে ৰৈ যাব লগা হয়।